Hello friends, মই Sebika আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটিত মই আপোনালোকৰ ওচৰত গৰমৰ দিনত চুলিত লগাবৰ বাবে ঘৰুৱা হেয়াৰ মাস্ক এটি শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিওটি আৰম্ভ কৰো গৰমৰ দিনৰ হেয়াৰ মাস্কটোৱে লগা সামগ্ৰী হৈছে জবা ফুল জবা ফুলত ভিটামিন সি ক্যালসিয়াম ফাইবাৰ আইৰন নাইট্ৰজেন পোৱা যায় চুলি গুৰিত জবা ফুল লগালে ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ কৰে চুলি গুৰি মজবুত কৰে চুলি ৰং সুন্দৰ কৰে তাৰ পিছত লাগিব জবা ফুলৰ পাতে নেচাৰেল কণ্ডিশনাৰৰ কাম কৰে চুলি গ্ৰোথ বৃদ্ধি কৰে ইয়াৰ পিছত লাগিব নৰসিংহৰ পাতত প্ৰটিন এমিনো এসিড ভিটামিন বি আৰু সি আইৰন ভৰপূৰ মাত্ৰাত পোৱা যায় চুলিৰ বিভিন্ন সমস্যা দূৰ কৰে চুলি দীঘল কলা ঘন কৰে এতিয়া গুটেখিনি সামগ্ৰী মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম আৰু গ্ৰাইণ্ড কৰি লম এনেদৰে জবা ফুলটো চিনি লৈ মিক্সাৰ গ্ৰাইণ্ডাৰত দিম এতিয়া 1 চামুচ নাৰিকলৰ তেল দি দিম আপোনালোকে যিকোনো নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে এতিয়া গুটেখিনি সামগ্ৰী ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লম এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি হৈ গল আৰু আমাৰ এই হেয়াৰ মাস্কটো ৰেডি হৈ গল এই হেয়াৰ মাস্কটো লগোৱাৰ পিছত চুলি গুৰিত অলপ সময় মালিচ কৰিব এই হেয়াৰ মাস্কটো 1 পৰা 2 ঘণ্টা সময় চুলিত লগাই ৰাখিব আৰু চুলিত লগাই হোৱাৰ পিছত ঠাণ্ডা পানী ধুই দিব শ্যাম্পু নকৰিব তেনেকুৱা কৰিলে ইয়াৰ বেনিফিট ৰিজাল্ট নাপাব এই হেয়াৰ মাস্কটো সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব এনেদৰে 3-4 সপ্তাহৰ ব্যৱহাৰৰ পিছত ইয়াৰ ভাল ৰিজাল্ট পাব এই হেয়াৰ মাস্কটো লগালে চুলি হৰা চুলি ডেমেজ সমস্যা আদি নাইকিয়া কৰে চুলিখিনি স্মুথ সিল্কি আৰু শাইনি কৰে লগতে চুলি কলা আৰু ঘন কৰে গতিকে যি সকলৰ চুলিত এনেবোৰ সমস্যা আছে তেওঁলোকে এই হেয়াৰ মাস্কটো ব্যৱহাৰ কৰক আৰু এই সকলো সমস্যা নাইকিয়া কৰক এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিওটি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিও তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ